Hello aspirant, মই দেবাশ্ৰী ডেকৰ আসাম এস্পিৰেন্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত 1857 ৰ ৰিভল্টৰ কথা আমি আলোচনা কৰিম। 1857 ৰ এই ৰিভল্টক তোমাৰ সিপাহী বিদ্ৰোহ বুলি কোৱা হয় আৰু এই বিদ্ৰোহৰ তোমাৰ কাৰণ, ইয়াৰ ফলাফল, কোন কোন ঠাইত এই বিদ্ৰোহসমূহ তোমাৰ হৈছিল, এই গোটেইখিনি এই ক্লাছত আমি ডিসকাশন কৰিম। 1857 ৰ ৰিভল্টটো তোমাৰ এদিনত হোৱা ৰিভল্ট নহয়। 17th century যেতিয়া ব্ৰিটিছসকল ভাৰতলৈ আহে, তেতিয়া ভাৰতৰ লোকসকলক বিভিন্ন ধৰণে তোমাৰ শোষণ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে ইউৰোপীয় যিবিলাক কোম্পানী আছিল যেনে ডাৰ্কছ, পৰ্তুগীজ, ফ্ৰান্সিচি এই সকলোবোৰ কোম্পানী ভাৰতৰ পৰা উলিয়াই পঠিয়াই দিয়ে আৰু তেওঁলোকে মানে মনোপলি ভাবে ভাৰতত শাসন কৰিবলৈ আৰম্ভ কৰে। এইদৰে যেতিয়া ভাৰতত তোমাৰ একচেটিয়াভাৱে ভাৰতত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকে ভাৰতীয় লোকসকলক অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু তোমাৰ সামাজিকভাৱে বিভিন্ন ধৰণে তোমাৰ প্ৰতাৰিত কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলতে তোমাৰ এই বিদ্ৰোহ তোমাৰ আৰম্ভ হয়। 1857 ৰ ৰিভল্টৰ তোমাৰ এটা কাৰণ হৈছে ডক্ট্ৰিন অফ লেপছ। এই ডক্ট্ৰিন অফ লেপছটো তোমাৰ লৰ্ড ডেলহাউসিয়ে প্ৰৱৰ্তন কৰিছিলে। ডক্ট্ৰিন অফ লেপছ হৈছে যিবোৰ তোমাৰ ৰাজ্যত ৰজাৰ তোমাৰ কোনো ধৰণৰ উত্তৰাধিকাৰী নাথাকে বা ৰজাৰ তোমাৰ পুত্ৰ সন্তান নাথাকে, সেইবোৰ ৰাজ্য তোমাৰ ব্ৰিটিছে নিজৰ অধীন কৰি লয়। এই ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত তোমাৰ নাগপুৰ, সাতাৰা, ঝাঁচি এই ৰাজ্যসমূহ তোমাৰ ব্ৰিটিছে নিজৰ অধীন কৰি লয়। 1857 ৰ ৰিভল্টৰ তোমাৰ আন এটা কাৰণ আছিলে তোমাৰ সামাজিক সংস্কাৰ। সেই সময়ত তোমাৰ সমাজ ব্যৱস্থাত তোমাৰ ইংৰাজসকলে সতীদাহ প্ৰথাটো তোমাৰ বিলুপ্তি কৰিছিলে আৰু বিধৱা বিবাহটো পছন্দ কৰিছিলে, যাৰ ফলত তোমাৰ এই সাধাৰণ শ্ৰেণীৰ মানুহসকলে তেওঁলোকৰ এই নিয়ম নীতিবোৰ পৰিৱৰ্তন কৰাৰ ফলত তেওঁলোকৰ খঙৰ সৃষ্টি হয় আৰু এইবোৰ কাৰণতে তোমাৰ এই ৰিভল্টটো তোমাৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। ৰিভল্টৰ তোমাৰ আন এটা কাৰণ আছিলে তোমাৰ সাবচিডাৰী এলায়েন্স। সাবচিডাৰী এলায়েন্স মানে কি হয়? সেই সময়ত তোমাৰ ব্ৰিটিছ টেৰিটৰীৰ আণ্ডাৰত যিখিনি তোমাৰ ৰাজ্য তোমাৰ এই সাবচিডাৰী এলায়েন্সটো সাইন কৰিছিলে, তেওঁলোকে ব্ৰিটিছসকলে কয় যে তোমালোকে আমাৰ লগত এই সাবচিডাৰী এলায়েন্সটো সাইন কৰা আৰু তোমালোকে যদি কোনো ধৰণৰ তোমাৰ ফৰেন এক্সটাৰ্নেল এফেয়াৰ্ছ বা তোমালোকৰ বিদেশী তোমাৰ ৰাষ্ট্ৰ তোমালোকৰ ৰাজ্যখনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আমি তোমালোকৰ মিলিটাৰী ফ'ৰ্চেৰে তোমালোকক সহায় কৰিম, কিন্তু এই গোটেই মিলিটাৰী খৰচখিনি তোমালোকে বহন কৰিব লাগিব, মানে ৰাজ্যৰ ৰজাসকলে বহন কৰিব লাগিব। আৰু সাবচিডাৰী এলায়েন্সত আৰু এটা কথা কি উল্লেখ কৰা আছিলে যে যদি তোমালোকে সাবচিডাৰী এলায়েন্স তোমালোকে সাইন কৰা, তেতিয়াহ'লে তোমালোকে কোনো বেলেগ ৰাজ্যৰ পৰা সহায় বিচাৰিব নোৱাৰা, তোমালোকে কমপ্লিট আমাৰ আণ্ডাৰত থাকিব লাগিব আৰু আমি তোমালোকক প্ৰটেক্ট কৰিম। এইটো হ'ল তোমাৰ সাবচিডাৰী এলায়েন্স। 1857 ৰ ৰিভল্টৰ আন এটা মুখ্য আৰু তৎক্ষণাৎ কাৰণ আছিলে তোমাৰ এই এনফিল্ড ৰাইফল ব্যৱহাৰ। এই এনফিল্ড ৰাইফলত যিবিলাক তোমাৰ কাৰ্টেজ আছে, সেই কাৰ্টেজবিলাকত তোমাৰ গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা বুলি কোৱা হয়, যাৰ ফলত তোমাৰ চিপাহীসকলে যিখিনি হিন্দু আৰু মুছলমান চিপাহী আছে তেওঁলোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয় আৰু এই অসন্তুষ্টিৰ সৃষ্টিৰ বাবে তেওঁলোকে এই বিদ্ৰোহটো আৰম্ভ কৰে। ফাৰ্ষ্ট তোমাৰ এই বিদ্ৰোহটো আৰম্ভ কৰিছিলে এই মংগল পাণ্ডে। এই মংগল পাণ্ডেৰ চেপ্টাৰটো আমি আৰু ভালকৈ পঢ়িম। মংগল পাণ্ডে কোন আছিলে, তেওঁ কোনখন বেটেলিয়নৰ পৰা যুদ্ধ কৰিছিলে, এই সকলোখিনি আলোচনা কৰিম, কিন্তু মেইন তোমাৰ কাৰণ হৈছিলে এই এনফিল্ড ৰাইফল। এতিয়া আমি পঢ়িম যে এই ৰিভল্টটো কোন কোন ঠাইত ষ্টাৰ্ট হৈছিলে। কানপুৰত হৈছিলে। এই কানপুৰত কোনে কৰিছিলে? নানা চাহেব আৰু তানকিয়া টপীয়ে। এই নানা চাহেব কোন হয়? নানা চাহেব তোমাৰ পেছাৱৰৰ বাজিৰাও দ্বিতীয়ৰ তোমাৰ পুত্ৰ আছিলে। তেখেতে এই ৰিভল্টটো তোমাৰ আৰম্ভ কৰে কানপুৰত। ঝাঁচীত কৰে ৰাণী লক্ষ্মীবাই, কাৰণ তোমাৰ ৰাণী লক্ষ্মীবাই তোমাৰ নিজৰ পুত্ৰ নাছিলে, তেখেতে এটা পুত্ৰ এডপ্ট কৰিছিলে। যেতিয়া তোমাৰ ৰাণী লক্ষ্মীবাইৰ মানে হাজবেণ্ডৰ তোমাৰ মৃত্যু হয়, তাৰপিছত তেওঁৰ পুত্ৰটো সেই হিচাপত তোমাৰ ৰাজ্যৰ ৰজা হ'ব লাগে, কিন্তু তোমাৰ ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত ঝাঁচীখন তোমাৰ ব্ৰিটিছে নিজৰ অধীন কৰি লয় আৰু সেইকাৰণে এই খঙৰ কাৰণে তোমাৰ ৰাণী লক্ষ্মীবায়ে, এজন মহিলা হয় ৰাণী লক্ষ্মীবাই, এই ৰাণী লক্ষ্মীবাই তোমাৰ নিজৰ অধিকাৰৰ কাৰণে এই ব্ৰিটিছৰ লগত তোমাৰ যুদ্ধ কৰিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। ঝাঁচীত ৰাণী লক্ষ্মীবাই এই ৰিভল্টটো ষ্টাৰ্ট কৰে। এই ৰিভল্ট চিপাহী বিদ্ৰোহ প্ৰথম ষ্টাৰ্টিং তোমাৰ চিপাহীসকলৰ মাজতে আৰম্ভ হৈছিলে, কিন্তু এই ৰিভল্ট অকল চিপাহীসকলৰ মাজতে সীমাবদ্ধ নাথাকি গোটেই অল অভাৰ ইণ্ডিয়াতে ইয়াৰ মানে স্প্ৰেড হৈ যায়। এই ৰিভল্টটো তোমাৰ বিহাৰত কৰিছিলে কুঁৱৰ সিঙে, দিল্লীত কৰিছিলে বাহাদুৰ শ্বাহ আৰু বখত খানে কৰিছিলে, বেৰেলীত কৰিছিলে খান বাহাদুৰে, লক্ষ্ণৌত কৰিছিলে তোমাৰ বেগম হজৰত মহলে, মিৰটত কৰিছিলে কদম সিঙে আৰু হাৰিয়ানাত কৰিছিলে ৰাও তুলাৰামে। এই ৰিভল্টটো গোটেই অল অভাৰ ইণ্ডিয়াত তোমাৰ স্প্ৰেড হয়। এই ৰিভল্টটোক তোমাৰ বি.ডি. সাভাৰকাৰে কি কৈছিলে? দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্ট, তোমাৰ স্বাধীনতাৰ তোমাৰ প্ৰথম সংগ্ৰাম বুলি কৈছিলে বি.ডি. সাভাৰকাৰে। ছাৰ জন লৰেন্সে কি কৈছিলে? চিপাহী মিউটিনি বুলি কৈছিলে। এই কেতিয়াবা এইবিলাক তোমাৰ ষ্টেটমেণ্ট আহি যাব পাৰে, কোনে কি বুলি কৈছিলে। আফটাৰ দ্য ৰিভল্ট কি কি পৰিৱৰ্তন হয়? এই চিপাহী বিদ্ৰোহটো অকল চিপাহীসকলৰ মাজতে তোমাৰ সীমাবদ্ধ নাথাকি গোটেই অল অভাৰ ইণ্ডিয়াতে এই বিদ্ৰোহটো তোমাৰ স্প্ৰেড হৈ গৈছিলে
আৰু তোমাৰ চিপাহীসকলৰ লগতে তোমাৰ যিবিলাক ৰজা আছে প্ৰজা আছে সকলোৱে তোমাৰ এই গোটেই অল অভাৰ ইণ্ডিয়াতে মানুহৰ মাজত বিদ্ৰোহ আৰু তোমাৰ এটা স্বাধীনতাৰ ভাৱ জাগ্ৰত হৈছিল আৰু এই বিদ্ৰোহটো তোমাৰ দমন কৰিবলৈ আৰু গোটেই দেশখনক যাতে সম্পূৰ্ণভাৱে শাসন কৰিবৰ কাৰণে ব্ৰিটিছসকলে আন এটা তোমাৰ প্ৰকল্প তোমাৰ ইণ্ডিয়ালৈ পঠায় আফটাৰ দ্য ৰিভল্ট অফ 1857 ব্ৰিটিছসকলে ইণ্ডিয়ালৈকে গভৰ্ণৰ অফ ইণ্ডিয়া এক্ট তোমাৰ 1858 টো ইণ্ডিয়ালৈকে পঠোৱা হয় এই গভৰ্ণৰ অফ ইণ্ডিয়া এক্টটোকে তোমাৰ গুড গভৰ্নেন্স এক্ট বুলি কোৱা হয় 1858 ৰ গুড গভৰ্ণৰ এক্টত তোমাৰ কি উল্লেখ কৰা আছিল তাতে কৈছিলে যে তোমাৰ এবলিশ অফ ডক্ট্ৰিন অফ লেপছ এই ডক্ট্ৰিন অফ লেপছটো যোনটো লৰ্ড ডেলহাউসিয়ে তোমাৰ প্ৰৱৰ্তন কৰিছিলে সেইটো সম্পূৰ্ণৰূপে ইণ্ডিয়াৰ পৰা তোমাৰ বিলুপ্তি কৰা সেকেন্ড তোমাৰ আছিল ট্ৰান্সফাৰ অফ পাৱাৰ কি হয় ট্ৰান্সফাৰ অফ পাৱাৰটো তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা তোমাৰ ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ হাতলৈকে পঠোৱা হৈছিল আগতে তোমাৰ ইণ্ডিয়াৰ যিখিনি তোমাৰ শাসন ব্যৱস্থা আছে পলিটিক্যালি হওক ইকনমিক্যালি হওক গোটেইখিনি তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী লৈছিলে কিন্তু এই ৰিভল্টৰ পিছৰ পৰা গোটেইখিনি তোমাৰ ডিসিশন ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ হাতলৈ গুচি যায় থাৰ্ড আছিল তোমাৰ এবলিশ অফ বোৰ্ড অফ কন্ট্ৰোল আৰু তোমাৰ কোৰ্ট অফ ডাইৰেক্টৰ এই পোষ্ট দুটা তোমাৰ বিলুপ্তি কৰে আৰু তাৰ ঠাইত তোমাৰ ব্ৰিটিছ পাৰ্লিয়ামেন্টে সেক্ৰেটাৰী অফ ষ্টেট এই পোষ্ট এটা ক্ৰিয়েট কৰে সেক্ৰেটাৰী অফ ষ্টেট বুলি এই সেক্ৰেটাৰী অফ ষ্টেটক তোমাৰ সহায় কৰিবৰ বাবে এটা 15 জনীয়া মেম্বাৰ কাউন্সিল এটা তোমাৰ গঠন কৰে আৰু এই 15 জনীয়া মেম্বাৰটোক তোমাৰ এডভাইজাৰী কাউন্সিল বুলি কোৱা হয় আৰু এই সেক্ৰেটাৰী অফ ষ্টেটৰ এই পোষ্টটো সম্পূৰ্ণৰূপে দায়বদ্ধ থাকিব তোমাৰ ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ আণ্ডাৰত 1858 ৰ গুড গভৰ্ণৰ এক্টৰ আন এটা তোমাৰ পইণ্ট হ'ল তোমাৰ আগতে কি কৈছিলে আগতে তোমাৰ যিটো গভৰ্ণৰ জেনেৰেল বুলি যিটো পোষ্ট আছিল সেই পোষ্টটো তোমাৰ উইথড্ৰ কৰি কিনে তেখেতক তোমাৰ ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু ফাৰ্ষ্ট তোমাৰ ভাইসৰয় অফ ইণ্ডিয়া আছিল লৰ্ড কেনিং সেই পোষ্টটোৰ ঠাইত তোমাৰ তেখেতক তোমাৰ ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু ফাৰ্ষ্ট ভাইসৰয় আছিল লৰ্ড কেনিং এইখিনি হ'ল তোমাৰ গুড গভৰ্নেন্স এক্টৰ তোমাৰ মেইন পইণ্ট 1857 ৰ ৰিভল্টৰ লগত ৰিলেটেড এইবিলাক পইণ্ট হয় ইয়াৰ উপৰিও তোমালোকে যদি ডিটেইলছ এক্সপ্লেনেশ্যন বিচাৰা যে গোটেইখিনি অসমীয়াত আৰু ডিটেইলি লাগে গোটেইখিনি মোৰ তাতে নোটছ এভেইলেবল আছে তোমালোকে মোক কমেন্ট কৰিবা আৰু যদি ইয়াৰ এমসিকিউ লাগে তেতিয়া হলে মোক জনাবা মই গোটেই ইয়াৰ এমসিকিউ খিনি কৰিম এই ৰিভল্টৰ লগত ৰিলেটেড পইণ্টবিলাক সো আজিলৈকে মই ইয়াতে সমাপ্ত কৰিছো আৰু কোনো কিবা ধৰণৰ যদি অসমীয়া তোমালোকক নোটছ লাগে বা মেটেৰিয়েল লাগে তেতিয়া হলে মোৰ লগত তোমালোকে যোগাযোগ কৰিবা মই গোটেইখিনি তোমালোকক অসমীয়াত হ্যান্ডৰিটেন নোটছ মোৰ লগত এভেইলেবল আছে তোমালোকক মই প্ৰভাইড কৰিম আৰু আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা আৰু তেতিয়া হলে তোমালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিবা আজিলৈকে বাই